हेलो एवरीवन मोर चेनेলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মাটি দাইলৰ লগত গাহৰি মাংসৰ খাৰ। মাটি দাইলখিনি মই প্ৰথমতে 1 ঘণ্টামান তিয়াই থৈ ভালদৰে সাফা কৰি এটা কুকাৰত অলপমান নিমখ আৰু দুটা জলকীয়াৰ সৈতে 4টামান হুইছেলৰ দিবৰ বাবে উঠাই দিলোঁ। আৰু আনফালে এখন কেৰাহীত অলপমান জিৰা, পিঁয়াজ আৰু দুটা জলকীয়া নিমখ হালধি দি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াত মাংসখিনি দি অলপ সময় এনেদৰে ভাজি থাকিম। আপোনালোকে বাৰু মাটিমাহৰ সৈতে গাহৰি মাংসৰ এই তৰকাৰীখনৰ সোৱাদ লৈছেনে? যিসকলে লৈছে তেওঁলোককতো নকলেই হ'ব, আৰু যিসকলে লোৱা নাই তেওঁলোকে নিশ্চয় এবাৰ লৈ চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই ইয়াত আদা নহৰু থেতেলিয়াই লোৱা পেষ্টটো দি দিছোঁ। লগতে ইয়াত মই অকণমান ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ। আনফালে কুকাৰৰ ঢাকোনটো আঁতৰাই তৰকাৰীখনৰ মেইন বস্তুটো মানে কলখাৰ দি দিছোঁ। আৰু এইখিনি এনেদৰে 5 মিনিটমান উতল অহাৰ পাছত আমি ভাজি ৰখা মাংসখিনিৰ লগত এই মাটিমাহৰ দাইলকণ দি দিম। এতিয়া এইখিনি ভালদৰে মিলাই ইয়াত জোখৰ পৰিমাণে পানী দি দিম। পানীটো আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব, আপোনালোকক যিমানটো প্ৰয়োজন হয় সিমানটোৱেই দিব। মাটি দাইলৰ সৈতে গাহৰি মাংসৰ খাৰৰ এই তৰকাৰীখন বনাওঁতে আচলতে আমি কিমান ভালকৈ মাটি দাইলখিনি চাফা কৰি ধুই লৈছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ইয়াৰ কালাৰটো উঠে। আৰু কালাৰটো যেনেকৈ ধুনীয়া হয় খাবলৈও খুবেই টেষ্টি হয়। আপোনালোকে মোৰ এই ৰেচিপি ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু নিজেও এবাৰ বনাই খাব বুলি আশা কৰিলোঁ। তেনেহ'লে নতুন এটাৰ ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।